गरेसर आन्चलिक नागारा नाम संघनि बानजायनायाव 9थि बोसोरारि गायसनथाय सान फालियो। गरेसर आन्चलिक नागारा नाम संघनि आफादगिरि मानिक कुमार आरो गाहाय नेहाथारि रमेन डेका लोगोसे नागारा नाम संघनि गासै मावथि सोद्रोमाफोरा 9थि बोसोरारि गायसनथाय सान फालिनाय हाबाफारिखौ फुंबिलि समाव साखोन सिखोन खालामनायनि उनाव फिरफिला बिरहोनाय, गोसोखांथि बावनाय, बिफां फुलि गायनाय, गाहाय सायनासालि बेखेवनाय बायदि हाबाफारिया फारियै जायो। गरेसर आन्चलिक नागारा नाम संघनि 9थि बोसोरारि गायसनथाय सान फालिनाय हाबाफारिनि नाम आरज हाबाफारिखौ बिटिसिनि बारग' इएम गणेश कछारिया बेखेवनानै होयो। गरेसर आन्चलिक नागारा नाम संघनि 9थि बोसोरारि गायसनथाय सानजों लोब्बा लानानै खुंनाय गेवलां मेलाव बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारि, लाइमोन दैदेनगिरि करन छेत्री, दुलाराय आसाम नागारा नाम संघनि नेहाथारि जगेश्वर नाथ आरो गोबां मानगोनां सुबुङा बाहागो लादोंमोन। गुबुन फारसेथिं गरेसर आन्चलिक नागारा नाम संघनि बिबानगिरिफोरा 9थि बोसोरारि गायसनथाय सान फालिनायनि सोमोन्दै ओरैबायदि फोरमायो। नागारा नाम সংঘৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস মই প্ৰথমে আমাৰ মুখ্যদ্বাৰ উন্মোচন, দ্বিতীয় আমাৰ পতাকা উত্তোলন আমাৰ গড়চৰ অঞ্চলৰ সভাপতি মানিক নাথে কৰিছে, মই স্বয়ং ময়ে। আৰু তাৰপিছত স্মৃতিদত্ত কৰিছে আমাৰ গড়চৰ অঞ্চলৰ ছেক্ৰেটাৰী ৰমেন হালৈ। তাৰপিছত দ্বিতীয় আমাৰ কাৰ্যসূচী আমাৰ বৃক্ষৰোপণ আমাৰ কাৰ্যসূচীটো হৈ গ'ল। আৰু আমাৰ চতুৰ্থ কাৰ্যসূচী আছে আমাৰ এতিয়া আমাৰ হ'ব মুকলি সভা। ইয়াত মুকলি সভাত আমাৰ অঞ্চলত প্ৰধান যোগেশ্বৰ নাথ আৰু আমাৰ কাৰ্যবাহী সদস্য আমাৰ BTADৰ চেৰখন সমষ্টিৰ ৰুমেন নাথজানী, তাৰপিছত প্ৰাক্তন কাৰ্যবাহী সদস্য আমাৰ গণেশ কছাৰী আহিব, তাৰপিছত জীৱনতা প্ৰদীপ নাথজানী আহিব, তাৰপিছত আমাৰ মাগুৰমাৰী মিলন আমি প্ৰধান শিক্ষক নৱোদয় বিদ্যালয়ৰ বসন্ত শইকীয়া আছে। আৰু তাৰপিছত আমাৰ এনেকুৱা কৰি আমাৰ সদৌ অসম নাগাৰা নামৰ সভাপতি ৰামচৰণ পাঠক দেৱ, সম্পাদক নেপেন দত্ত, আৰু তাৰপিছত আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি ছেক্ৰেটাৰী আৰু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আহিব। অলপ পিছতে কণ্টেক্ট পিছতে আমি আৰম্ভ কৰিম। তাৰপিছত আমাৰ সমূহীয়া নাম হ'ব। সমূহীয়া নামৰ ইয়াত প্ৰত্যেকজন পাঠক, মহিলা পাঠকে এটি দিহা পৰিৱেশন কৰিব আৰু সেই পৰিৱেশনসমূহ ৰাইজে আমাৰ ইয়াত দেখিবলৈ পাব। আৰু যাৰ ফলত এনেকৈ কৰি আমাৰ নাগাৰা নামৰ এইটো উদ্দেশ্যকে ঐক্য সংহতি বুজাই ৰখাৰ কাৰণে আমি এই প্ৰতিষ্ঠানটো আমি পালন কৰা হয়। সদৌ অসম নাগাৰা নাম বা ডিষ্ট্ৰিক্টৰে হওক প্ৰত্যেকতে আমি তেনেকুৱা কৰি পালন কৰা হয়। এইখিনি। নমস্কাৰ, মোৰ নাম শ্ৰী ৰমেন হালৈ। মই গুৰেশ্বৰ আঞ্চলিক নাগাৰা নাম সংঘৰ সাধাৰণ সম্পাদক। কথা হ'ল, বিগত বছৰ দৰে এই বছৰো আমি গুৰেশ্বৰ আঞ্চলিক নাগাৰা নাম সংঘৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উল্লাস মালহেৰে পালন কৰি আহিছোঁ। গতিকে সদৌ অসম নাগাৰা নাম সংঘৰ নিৰ্দেশ মৰ্মে আমি অসমত যিমান নাগাৰা নামৰ আঞ্চলিক সংঘ আছে, আঞ্চলিক নাগাৰা নাম সংঘই সদৌ অসম নাগাৰা নাম সংঘৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিষ্ঠা দিৱস হওক, বাৰ্ষিক অধিৱেশন হওক পালন কৰা হয়। গতিকে খুব সুন্দৰ এটা অনুষ্ঠান। আমি এই অধিৱেশনৰ যোগেদি বা অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন নাগাৰা নামৰ ধৰ্মৰ কথা হওক, নাগাৰা নামৰ ৰীতি নীতিৰ কথা হওক, নাগাৰা নামৰ নিয়মাৱলী আমি শিকিবলৈ পাওঁ। এতিয়া কথা হ'ল, নাগাৰা নাম আচলতে ধৰ্মীয় অনুষ্ঠান। এই ধৰ্মীয় অনুষ্ঠানত একচাম আমি সকলোকে ক'ব বিচৰা নাই, কিছুমান মহিলা, নতুন নৱপ্ৰজন্মৰ মহিলা, তেওঁলোকে নাগাৰা নামটো বিকৃত ৰূপত পৰিচালনা কৰিছে, যাক নাম বুলি ক'ব নোৱাৰি, আচলতে ভাওনা লেখীয়া হৈছে। আচলতে নাগাৰা নাম হ'লে নাগাৰা নাম সংঘৰ নীতি নিয়ম আদৰ্শ মানি নাগাৰা নাম পৰিৱেশন কৰিলে ৰাইজে ভাল পায় তথা সংঘই ভাল পায়।